নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই আজি আহিলো মাটনৰ এটা বিশেষ ৰেচিপি লৈ। প্ৰথমেই মই মাটনখিনি মেৰিনেট কৰি লম। 1 কেজি মাটন লৈছো। মাটনখিনিত আন্দাজ মতে নিমখ দিছো, এচামুচ হালধি দিছো, আদা নহৰু পেষ্ট দিছো, ধনিয়া গুড়ি দিছো আৰু এচামুচ জিৰা গুড়ি দিছো, লগত দিছো অকমান মিঠাতেল আৰু এবাটি দৈ। এই গোটেইখিনি এতিয়া খুব ভালদৰে মাটনখিনিৰ লগত সানি লম আৰু আধা ঘণ্টামান সময় এনেদৰে থৈ দিম। তাৰ পাছত এখন কেৰাহীত তেল ভালদৰে গৰম কৰি দুটা পিঁয়াজ মিহিকৈ কাটি ৰঙচুৱাকৈ ভাজি বেৰেস্তা কৰি থম। এইখিনি আঁতৰাই সেই তেলতে এচামুচ চেনি দিছোঁ আৰু চেনিখিনি অকণমান গৰম হ'লে তাতে তেজপাত দুখিলা, লং, ইলাচি, ডালচেনি দি অলপ সময় ভাজি ল'ম আৰু লগত এয়া কাটি থোৱা পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। তাৰ পাছতে আদা নহৰু পেষ্ট দিছোঁ আৰু এই গোটেইখিনি এতিয়া আকৌ অলপ সময় ভাজি থাকিম। আদা নহৰু আৰু পিঁয়াজ অলপমান ভাজ খালে এতিয়া ইয়াত মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম আৰু মাংসখিনি দি প্ৰথমেই হাই ফ্লেমত প্ৰায় 10 মিনিটমান সময় খুব ভালদৰে ভাজি থাকিম। মাংসখিনিৰ পৰা পানী অলপ অলপকৈ ওলাবলৈ লৈছে। এনেদৰেই ভাজি গেছৰ ফ্লেমটো হাই কৰি থৈছোঁ। এতিয়া অলপ সময়ৰ বাবে প্ৰায় 20 মিনিটমান সময়ৰ বাবে মাটনখিনি ঢাকি দিম। এতিয়া সাফৰখন গুচাই চালোঁ, মাংসখিনি ধুনীয়াকৈ এটা ৰং ওলাইছে আৰু মাংসৰ পানীও খুব ভালদৰে ওলাইছে। এনেদৰেই আকৌ অলপমান সময় মাংসখিনি ভাজি থাকিম। গেছৰ ফ্লেমটো ল' কৰিয়ে থ'ম যাতে মাংসখিনি ভালদৰে সিজে। অলপ সময় এনেদৰে ভজাৰ পাছত এয়া জিৰা, ধনিয়া গুটি, কেইটামান জালুক আৰু জলকীয়াৰ অলপমান পেষ্ট কৰি থৈছিলোঁ, সেইখিনি ইয়াৰ লগতে মিলাই আকৌ অলপ দেৰি সময় ভাজি থাকিম। মাংসৰ পানীও লাহে লাহে শুকাই আহিছে। মাংসৰ ৰংটো ইমান ধুনীয়া হৈছে। এতিয়া আকৌ অলপ সময়ৰ বাবে ঢাকি দিম। এয়া চাওক, মাংসৰ পানী প্ৰায় শুকাই আহিল। এতিয়া আমি অলপমান পানী দিব লাগিব। অলপমান গৰম পানী দিছোঁ। গৰম পানীখিনি দি মাংসখিনি আকৌ ভালদৰে অলপমান দেৰিৰ কাৰণে ভাজিব লাগিব। মাংসখিনি এয়া ভাজিলোঁ। এয়া চাওক কেনেকৈ উতলি আহিছে। এতিয়া ইয়াত মই এচামুচ মিট মছলা দিছোঁ। মিট মছলাখিনি দি আকৌ অলপ সময় মাংসখিনি উতলিবলৈ দিম। তাৰ পাছত আকৌ অলপ দেৰিৰ কাৰণে মাংসখিনি ঢাকন দি সিজিবলৈ দিম। গেছৰ ফ্লেমটো ল' কৰি ল'ম। এতিয়া মই উতলি থকা মাংসখিনিৰ ওপৰত ভাজি থোৱা পিঁয়াজখিনি দি পেলাই অলপ সময়ৰ বাবে ভাজিম। মাংসখিনি প্ৰায়ে হৈছেগৈ। একেবাৰে শেষত এতিয়া মই অকণমান পিচি থোৱা গৰম মছলা ইয়াত দি পেলাই গেছৰ ফ্লেমটো অফ কৰি দিম। ছাগলী মাংসৰ সোৱাদ এনেদৰে খাবলৈ বৰ ভাল হয়। দৰ্শকসকল, আপোনালোকেও এনেদৰে এবাৰ ৰান্ধি খাবচোন। গতিকে দৰ্শকসকল, আপোনালোকে যদি এই ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব আৰু যিসকল নতুন দৰ্শকে আজি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটো চাইছে তেওঁলোকেও যাতে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰিব। ধন্যবাদ।